মুখা মই ঠিকছে পঢ়িম। কবি যোগ্য ফুকন। পিতাই তই ক'লেই হ'ব নে কি তোৰ? পইচা পাতি নাই, তই আকৌ পঢ়িব নালাগে। ঠিকা ঠুকুলি নহ'লে বেহা বেপাৰকে ক, পাৰিলে চাকৰি এটাকে বিচা। বহুত পঢ়িলি, সেনেকে যে জাতকে নকবি মোক পিতাই। লেঠেই পেঠেইকে ধুমাধুম পঢ়িলং বুলিছোং একে চাতে, পিছত পঢ়াশা নহ'ব আৰু। তই জানই জনাশা কথাবোন পিতাই, কেলে কৈছ সেইষাও জানিছোং। মোক পইচা পাতি দি দি যি বুলিলো আমোৱালে তোৰ, সেইষাও জানিছোং। তৌ ক পৰ বুলি আগকতে মোক সাহস দি থাকিলেও এধমনা নাযায় নহয়। পইচা পাতি নাই নাই ক, চাউল কানি আছেতো। থকালৈকে পঢ়িবলৈ নিষ্পত্তি এৰি নিদিওঁ। মই যে পঢ়িম সেইষা খাটাং। কি জানিছ পিতাই, চাকৰি বা বেপাৰ কৰিম বুলিয়েই খেনুখুনে পঢ়ে। মুখা মই সেই বুলি পঢ়া নাই। পঢ়িছোং, শিকিছোং, লিখিছোং, কি কিখন যে কৰি ফুৰিছোং। মই তোক এৱল দীঘলকে নকওঁ। নিজ বুলি ঠাই থৈ হোৱাকে, নোকৌ সহায় হোৱাকে, শিকোং বোলা তোক শিকাব পৰাকে দিন ৰাতি কষ্ট কৰি ফুৰিছোং। তই জানইচোন পিতাই, থুই ঠাই বুলিবলৈও আমাৰ ডাঙৰ মানুহ এতিয়াও নাই। নাই যে নাই, এটিও মন্ত্ৰী নাই। তাহানিও সুমিথিয়া টেঙা বাৰীভোন গ'ল। চাহপাতৰ বাৰীভোন কিমান দিনলৈ বা চিকন হৈ থাকে নাজানিছোং। দুশ্ৰেণীমান ক'বাত গৈ নপঢ়িলেও নাই। প্ৰশাসনিক বিষয়া হ'বলৈ পঢ়িম বুলি ভাবিছোং। ডাঙৰ মানুহ হ'ম বুলি ভাবিছোং। মোৰ বৰ মন পিতাই। ৰাইজেও বৰকৈ কৈ থাকে যে আমৰ যে এটিও IAS অফিচাৰ নাই দবলে। এবেলি SCSত পাছ কৰিলে কষা মৰাণ ছইলাজনীয়ে। নিজৰ মনৰ জোখাৰে সেনেকা অফিচাৰ এটিহে হ'ম বুলি ভাবিছোং। এখান্দি ঘোচ নিদিয়াকেও পাই যে, সেইকাৰণে মন মেলিছোং ক পিতাই। আঘে এটোমান পইচা দিবলগীয়া হৈছিল ক। তই ক'লেই হ'ব না কি তো পিতাই, পঢ়িবলৈ বাদ দে। তহঁতি কষ্ট মষ্ট কৰি কৰি পঢ়ালি ক। ডিগ্ৰীটো ল'লোং থেতেলা খাই খাই। এৱল পঢ়াত ধ্যান বেছিকেহে দিব লাগে ক। ফেচবুক, হোৱাটছআপ, ইউটিউব বোলাবোনত সময় খৰচ কৰাত থাকি বা বাতৰি কাগজখন সৌপাত ঠিকছে ওপা মুধলে ইলুটি শিলুটি কৰি কৰি বিচাৰি বিচাৰি পঢ়িব লাগিব। LP স্কুলীয়া দিনৰ পৰা ডিগ্ৰীলৈকে কথাবোৰ জনি মাৰি পঢ়িব লাগিব। পঢ়া আৰু লিখাত থাকি বেছিকৈ ভাবিব লাগিব। নোকে নোক কচিং লয়। মুখা ময়ো পালে ল'ম। ল'লেও নল'লেও মুখা মই ঠিকছে পঢ়িম, ঠিকছে লিখিম, ঠিকছে ভাবিম। ধন্যবাদ।